Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আসাম একাডেমি ইউটিউব চেনেলটোলৈ স্বাগতম। আজি মই আসাম জিকেৰ ওপৰত 20টা কোৱেশ্চন আনসাৰ আলোচনা কৰিম আৰু 20টাৰ ভিতৰত তোমালোকৰ কেইটা শুদ্ধ হয় তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা। গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ ক্লাছৰ প্ৰথম কোৱেশ্চন নম্বৰ 1 কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল? অপচন আছে 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ। অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ। জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰেঙৰ লিগিৰি ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 2 ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল? অপচন আছে 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি। অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ। আনন্দৰাম বৰুৱা। ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি আছিল আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 3 এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ গ্ৰন্থখনৰ লেখক কোন আছিল? অপচন আছে 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি। অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ। আনন্দৰাম ঢেকিয়াল ফুকন। এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ গ্ৰন্থখনৰ লেখক হ'ল আনন্দৰাম ঢেকিয়াল ফুকন। নেক্সট কুৱেশ্যন নম্বৰ 4 প্ৰথম অসমীয়া ব্যাকৰণ কোনে প্ৰকাশ কৰিছিল? অপচন আছে 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন চি। অপচন চি ইজ দ্য কাৰেক্ট আনসাৰ। মাইলছ ব্ৰনছন। প্ৰথম অসমীয়া ব্যাকৰণ মাইলছ ব্ৰনছনে প্ৰকাশ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 5 গীতাক কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? অপচন আছে 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি। অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ। কবিৰাজ চক্ৰৱৰ্তী। গীতাক কবিৰাজ চক্ৰৱৰ্তীয়ে অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 6 প্ৰথম অসম উপত্যকা সাহিত্য বঁটা বিজয়ীজনৰ নাম কি? অপচন আছে 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি। অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ। ভৱেন্দ্ৰনাথ শইকীয়া। প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা ব্যক্তিজনৰ নাম হ'ল ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন নম্বৰ 7 অসমীয়া ভাষা উন্নতি সাধনী সভা কোন চনত প্ৰতিষ্ঠা হৈছিল? অপচন আছে 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ। অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ। 1888 চনত। 1888 চনত অসমীয়া ভাষা উন্নতি সাধনী সভা প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 8 অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? অপচন আছে 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন চি। অপচন চি ইজ দ্য কাৰেক্ট আনসাৰ। মাজুলীত। অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খন মাজুলীত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 9 যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? অপচন আছে 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ। অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ। জগন্নাথ বৰুৱা। যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক আছিল জগন্নাথ বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 10 গংগা নদীক কেতিয়া ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছে? অপচন আছে 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন চি। অপচন চি ইজ দ্য কাৰেক্ট আনসাৰ। 2008 চনত। 2008 চনত গংগাক ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 11 ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল? অপচন আছে 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি। অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ। বলদেৱ সিং। ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী আছিল বলদেৱ সিং। নেক্সট কুৱেশ্যন নম্বৰ 12 ইটাখুলিৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? অপচন আছে 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ। অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ। গদাধৰ সিংহ। ইটাখুলিৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা আছিল গদাধৰ সিংহ। নেক্সট কুৱেশ্যন নম্বৰ 13 কোন তাৰিখে হিন্দী দিৱস পালন কৰা হয়? অপচন আছে 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ। অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ। 14 ছেপ্টেম্বৰ। 14 ছেপ্টেম্বৰ তাৰিখে হিন্দী দিৱস পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 14 প্ৰথম শীতকালীন অলিম্পিক কোনখন দেশত অনুষ্ঠিত হৈছিল? অপচন আছে 4টা। ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন চি। অপচন চি ইজ দ্য কাৰেক্ট আনসাৰ। ফ্ৰান্সত। প্ৰথম শীতকালীন অলিম্পিক ফ্ৰান্সত অনুষ্ঠিত হৈছিল।
নেক্সট কুৱেশ্যন নম্বৰ 15 বিখ্যাত হালধি ঘাট যুদ্ধ কেতিয়া হৈছিল অপশ্যন দিয়া 4টা ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ 1576 চনত হালধি ঘাট যুদ্ধ 1576 চনত হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 16 বৃহৎ সংহিতা গ্ৰন্থখনৰ ৰচক কোন অপশ্যন দিয়া 4টা ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ বৰামিহিৰ বৃহৎ সংহিতা গ্ৰন্থখনৰ ৰচক হ'ল বৰামিহিৰ পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 17 খিজিৰ খান কোন বংশৰ ৰজা আছিল অপশ্যন দিয়া 4টা ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ ছয়দ বংশৰ খিজিৰ খান ছয়দ বংশৰ ৰজা আছিল পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন নম্বৰ 18 ইবন বটুতা কাৰ শাসনকালত ভাৰতলৈ আহিছিল অপশ্যন দিয়া 4টা ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ মহম্মদ বিন তগলক ইবন বটুতা মহম্মদ বিন তগলকৰ শাসনকালত ভাৰতলৈ আহিছিল পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 19 ডুবি আৰু নিধানপুৰৰ তামৰ ফলি খোদিত কৰা ৰজাজন কোন আছিল অপশ্যন দিয়া 4টা ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ ভাস্কৰ বৰ্মনে ডুবি আৰু নিধানপুৰৰ তামৰ ফলি খোদিত কৰিছিল আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন নম্বৰ 20 মেৰিয়ানা খাত তলৰ কোনখন মহাসাগৰত অৱস্থিত অপশ্যন দিয়া 4টা ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ প্ৰশান্ত মহাসাগৰ মেৰিয়ানা খাত প্ৰশান্ত মহাসাগৰত অৱস্থিত